दिनै 10 फेब्रुवारि BTC नि एकर्ड डे। BTC एकर्ड डे बाक्सानि सालबारि महकुमानि बेन्दोङाव थानाय सालबारि जिल्ला लाइमोन BPF नि मावख'आव 22थि बड'लेण्ड एकर्ड डे फालिथाय। सालबारि जिल्ला कमिटि BPF नि बानजायनायाव 22थि बड'लेण्ड एकर्ड डेखौ बोसोरफ्रोमबो फालिबोबाय थानाय बादि देग्लायबो 2024 मायथाइनि 10 फेब्रुवारि सनिबाराव सानसेनि मेहेरगोनां हाबाफारिजों गाजा गोमजायै फालिनाय जादों। हाबाफारि बादियै फुंबिलिनि 8 रिंगायाव बड'लेण्ड सोमावसारनायाव जिउ बाउलांनाय मुंख्लंफोरनो आलारि बाथि फोजोंनानै बिबार बाउनाय, आफादनि फिरफिला बिरहोनाय, बेनि उनाव गोथैनि गोसोम फिरफिला बिरहोनाय, बेनि उनाव गेवलां मेलनि हाबाफारिबो लानाय जादों। बे गेवलां मेलाव गाहाय आलासि महरै बाहागो लादों सालबारि बियाबनि MCLA जय मुसाहारि लोगोसे गोबां माननि आलासिफोरबो बाहागो लादों। बे समाव BPF नि सालबारि जिल्ला कमिटिनि इनचार्ज खनिन्द्र ब्रह्मआ मा फोरमायखो मिथिनानै लादो। আজি আমার BTCৰ কাৰণে শুভ দিন এটা। আমাৰ BTC সৃষ্টি হৈছিলে আজিৰ তাৰিখত 2003 10 ফেব্ৰুৱাৰীত আমাৰ BTC একৰ্ড হৈছিলে। যেহেতু সেই BTC একৰ্ডৰ পিছত আমাৰ BTCত এটা শান্তি সৃষ্টি হৈছিলে আৰু এই BTC বাকী এইটো উদযাপন কৰে প্ৰতি বছৰে। সেই হিচাপে আজি আমাৰ 10 ফেব্ৰুৱাৰী হিচাপে আমাৰ আজি পতাকা উত্তোলন কৰিলোঁ আমি BPF দলৰ। আমি যিহেতু নাঙল ফ্লেগকে আমি পতাকা উত্তোলন কৰোঁ প্ৰতি বছৰে, এইবেলিও পতাকা উত্তোলন কৰা হ'ল। তাৰে লগতে আমাৰ হোমেশ মাৰ্থিয়াৰ্ছ আছে BTC সৃষ্টি কৰাত যিসকলে নিজৰ প্ৰাণ আহুতি দিবলগীয়া হৈছিলে, তেখেতসকলক আমি সদায় BTCবাসী ৰাইজ আমি সন্মান দি আহিছোঁ। আজিও আমি তেখেতসকলক আত্মা যে স্বৰ্গত চিৰদিনে শান্তি উপভোগ কৰিব পাৰে, আমি আজি তাৰিখত আমি তেখেতসকলৰ কাৰণেও ভগৱান বা ঈশ্বৰৰ ওচৰত আমি প্ৰাৰ্থনা মাৰ্জনা কৰিলোঁ। আৰু তাৰে লগতে আজি আমি ইয়াত সৰুকৈ হ'লেও এটা জেনেৰেল এটা মিটিং লোৱা হৈছে। বিভিন্ন শালবাৰী জিলা কমিটিৰ অন্তৰ্গত বিভিন্ন বুদ্ধিজীৱী ৰাইজসকল ইয়াত উপস্থিত হৈছে। গতিকে BTCবাসী এইটোৱে মেছেজ দিব খোজোঁ আমি যে BTAD একৰ্ডৰ পিছত যিখিনি আমাৰ BTCত শান্তি আনিলে, BTCত আমাৰ ডেভেলপমেণ্ট আনিলে, গতিকে সকলোৱে BTC ৰাইজে যেন এই দিনটো পাহৰি যাব নালাগে। বছৰে বছৰে সকলোৱে এই BTC একৰ্ডটো পালন কৰিব লাগে। মই শালবাৰী জিলা BPF দলৰ সভাপতি হিচাপে সকলোৰে সেইখিনি মোৰ অনুৰোধ থাকিল। গতিকে আজিৰ দিনটোত কিছুমানে BTC একৰ্ডটো সন্মান নিদিয়ে, পালন নকৰে। ইমানখিনি আন্দোলনৰ নিজৰ প্ৰাণ আহুতি দিয়াৰ পিছত অসমৰ যিমান জাতীয়তাবাদী দল সংগঠন আছুৰ পৰা আদি কৰি আমছু, গোৰ্খা, বেংগলী ফেডাৰেশ্যন, অসম সাহিত্য সভা, বড়ো সাহিত্য সভা, বিভিন্ন জাতীয়তাবাদী দল সংগঠনৰ যোনটো সহযোগিতাৰ বা NOCৰ পিছত BTC এটা সৃষ্টি কৰা হৈছিলে, সকলোৰে অৱদান আছে BTC সৃষ্টি কৰাৰ। গতিকে এইকাৰণে মই সকলোকে আকৌ এবাৰ BTCবাসী ৰাইজলৈ অনুৰোধ কৰিব বিচাৰিছোঁ যে BTCৰ একৰ্ড ডেটো সকলোৱে আমি পালন কৰিব লাগে। সমগ্ৰ আমাৰ BTCত BPF দলৰ যিমান ব্লক কমিটি কাৰ্যালয়, জিলা কমিটি কাৰ্যালয়, BPF দলৰ যিমান কাৰ্যালয় আছে, তাতে আজিৰ দিনটোত BTC একৰ্ড ডেটো পালন কৰা হৈছে।